Hello everyone, welcome back to my another mini vlog. মই আহিছো মা ঘৰলে এখন ঘৰৰ বিয়া খাবলৈ আৰু বিয়াখন কাৰ জানেনে মোৰ বত্তাহঁতৰ দাদাৰ ছোৱালীজনী শান্তি বিয়া আগদিনাখনি গৈছিল আৰু তাইক মেহেন্দি আঁকি আছে মই বোলো ভিডিও এটা কৰি থওঁচোন ভিডিও কৰি থলে তাহাতেও চাব পাৰিব নহয় জানো গুড মৰ্নিং সকলোকে এয়া ৰাতিপুৱাৰ বিয়া ঘৰৰ পৰিৱেশ মই বোলো গা পা ধুই যাওঁ পেন্ডেলটো চাই থৈ আহোঁ কেনেকুৱা হ'ল ৰাতিয়ে দেখা যে ৰাতি ইমান ঠিক হোৱা নাছিলে সেইকাৰণে ৰাতিপুৱাই আহিলোঁ আৰু খুব ধুনীয়াকৈ চকীবিলাক সজাই থৈছে দেখিয়ে বহুত ভাল লাগিলে আৰু মই পেহী একজনী হৈ ভিডিও নকৰিলে কেনেকৈ হ'ব নহয় জানো আৰু এইফালে আহি খোৱা জেগাডোখৰ পোৱা হয় আৰু তাইক আকৌ বহিবলৈ এখন চফাও আনি দিয়া হৈছে দেই আৰু ওপৰত ধুনীয়াকৈ ফুল লগাই দিছে আমাৰ আকৌ কইনাজনীক সজাবলৈ মেকআপ আৰ্টিষ্ট মতা নাই দেই ময়ে সজাই দিছিলোঁ যিমান পাৰোঁ যেনেকৈ পাৰোঁ তেনেকেই তাইক সজাই দিলোঁ কিন্তু তাই এটা বস্তু বেয়া হ'ল কি জানেনে চেলাৰীজো অকণমান ডাঠ হ'ল বাকী সকলোখিনি ঠিকেই আছিলে আৰু আহি এতিয়া আকৌ সন্ধিয়াই হ'ল মই বোলো ভিডিঅ'ত মুখটো ওলোৱাই নাই একেবাৰে ৰাতিপুৱাই আউটড্ৰেছত দেখাইছিলোঁ এতিয়া কেনেকুৱা ধৰণৰ বোলো মেখেলা চাদৰ পিন্ধিছিলোঁ আপোনালোকক নেদেখালে নহ'ব নহয় একেবাৰে লাল পিন্ধি আছিলোঁ হয়তো কিছুমানৰ দেখি খঙো উঠিব পাৰে সকলোৱে অকল লাল বস্তু ভাল নাপায় যে আৰু বিয়াত মই সকলোকে মাত লগাইছোঁ যিহেতু মই মা ঘৰলৈ বহুত দিনৰ মূৰত আহিছোঁ আৰু মই কেনেকুৱা ধৰণৰ মেখেলা চাদৰ পিন্ধিছিলোঁ আপোনালোকে দেখিলে আৰু সম্পূৰ্ণকৈ গোটেইজনী দেখাই দিছোঁ